আপোনালোকে দেখা পাইছে যে সিলেবাস অফ টেট 2021 অৰ্থাৎ অসম টেট 2021 হ'বলগীয়া যেটো টেট সেই টেটৰ এইটো সিলেবাস হয় আৰু পেপাৰ 1 ক্লাছ 1 to 5 এইটো অফিচিয়েল সিলেবাস হয় ইয়াতে আমি দেখা পাইছো যে পাঁচটা টপিক আহে সেইটো হৈছে ফাৰ্স্ট চাইল্ড ডেভেলপমেন্ট পেডাগোগি 30 মাৰ্কস ল্যাঙ্গুৱেজ 1 30 মাৰ্কস ল্যাঙ্গুৱেজ 2 30 মাৰ্কস ম্যাথমেটিক্স 30 মাৰ্কস আৰু এনভাইৰনমেন্টাল সায়েন্স 30 মাৰ্কস তাৰে আমি এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম ল্যাঙ্গুৱেজ 1 অৰ্থাৎ যিসকলে ল্যাঙ্গুৱেজ 1 এছামিজ অসমীয়া লৈছে তেওঁলোকৰ সেইটোৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম আৰু অসমীয়াত কি টপিক আছে কোনবোৰ টপিক আহিব আৰু সেইবোৰ আমি কেনেকৈ পঢ়িব লাগিব ক'ত পাম সেই বিষয়ে আলোচনা কৰিম ইয়াত চাওক ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ পেপাৰ Assamese পেপাৰ 1 ক্লাছ 1 to 5 ইয়াত ফাৰ্স্ট টপিকটো চাওক দিছে যে অসমীয়া ভাষাৰ জন্ম ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা ইয়াত অসমীয়া ভাষাৰ সাধাৰণ যিবোৰ ধাৰণা যেনেকৈ অসমীয়া ভাষা ক'ৰ পৰা জন্ম হৈছিল উপভাষাবোৰ কি অসমৰ আৰ্য ভাষাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে গোটেইখিনি আপোনালোকে জানিব লাগিব সেইখিনি আপুনি যিকোনো এটা নোটছ বুক আপুনি টেটৰ নোটছ বুক ল'লে তাতে পাব এইখিনি থাকিবই তাৰ পাছত চাওক সেকেন্ড টপিকটো আছে যে অসমীয়া সাহিত্যৰ প্ৰথিজ জখা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেম বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা তেওঁলোকৰ বিষয়ে শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা এওঁলোকৰ বিষয়ে আপোনালোকে সাধাৰণ ধাৰণাখিনি যিখিনি তেওঁলোকৰ মুখ্য যিবোৰ লিখনি আছে সেইবোৰ কি বা তেওঁলোক কোন যুগৰ কবি তেওঁলোকে কি ধৰণৰ লিখনি লিখিছিল তেওঁলোকৰ যিবোৰ লিখনি আছে সেইটো কোনটো কাকতত প্ৰকাশ পাইছিল সেইবোৰ বিষয়ে সাধাৰণ ধাৰণাবোৰ আপোনাৰ জানিলেই হ'ব আৰু আমি এইবোৰৰ বিষয়েও প্ৰত্যেকজনৰ বিষয়ে একোটা ভিডিঅ' আছে আপোনালোকে প্ৰয়োজন হ'লে চাব পাৰিব আৰু তাৰ পাছতে নেক্সট টপিকটো চাওক আছে যে 3 নম্বৰ যেটো 3 নম্বৰ কো আছে ইয়াত গ্ৰামাৰ অসমীয়া গ্ৰামাৰ বিষয়ে দিছে ব্যাকৰণৰ বিষয়ে সেইটো হৈছে প্ৰথমটো অসমীয়া ভাষাৰ স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে সাধাৰণ ধাৰণা অসমীয়া ভাষাৰ স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা বিষয়ে সাধাৰণ ধাৰণা দ্বিতীয়তে আছে নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে সাম্যক ধাৰণা তৃতীয়তে আছে অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা চতুৰ্থতে আছে জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগ সম্পৰ্কে ধাৰণা তাৰ পাছত সম্বন্ধবাচক পুৰুষ বিভক্তি মোৰ মা তোমাৰ মাৰা তেওঁৰ মাক এইবোৰ লাষ্টৰটো হ'ল বিভক্তি লিংগ বচন নিৰ্দিষ্টবাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা এইবোৰ আপোনালোকে যিকোনো ব্যাকৰণ কিতাপতে পাব বা মই যেনেকৈ কৈছোঁ যে অসম টেটৰ বিভিন্ন গাইডবুক ওলায় সেই গাইডবুকবোৰতে আপুনি এইখন গোটেইখিনি পাই যাব সেইটো কাৰণে আপুনি চিন্তা কৰিব নালাগে আৰু অতি সহজে বেছি কষ্ট কৰিব নালাগে হাৰ্ড ৱৰ্ক কৰিব নালাগে স্মাৰ্ট ৱৰ্ক কৰক কম সময়ৰ ভিতৰতে আপুনি গোটেইখিনি বুজি পাব শিকি পাব যিবোৰ অকল দৰকাৰী আছে মেইন বস্তু আছে সেইখিনি পঢ়িব গোটেইখিনি অযথাকৈ পঢ়ি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই আৰু নিশ্চয় আপোনালোকে পাৰিব অলপ চেষ্টা কৰিলে হ'ল আৰু লাষ্ট টপিকটো আছে যেটো অসমীয়া পেপাৰ সেইটো হৈছে 4 নম্বৰ 4 ক মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা মাতৃভাষা শিক্ষণ আমি কিয় শিকো কি ধৰণে শিকা হয় সেইবোৰৰ বিষয়ে সাধাৰণ ধাৰণা আৰু লগতে ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ কথন পঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জনা যে ভাষা এটা শিকিব হ'লে আমি প্ৰথমে কোনটো ষ্টেজৰ পৰা যাব লাগে শ্ৰৱণৰ পৰা লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং সেইটো যেটো এটা সিৰিয়ালি এটা পৰ্যায় আছে সেই পৰ্যায়টো আমি নিৰ্দিষ্টকৈ মানি চলিলেহে আমি ভাষাটো শিকিব পাৰোঁ ভালকৈ আৰু সেইটো কাৰণে ভাষা কৌশলৰ যিটো 4টা কৌশল আছে সেইটোৰ বিষয়ে ইয়াত সাধাৰণ ধাৰণা জানিব লাগে যেটো আপুনি নিশ্চয়কৈ তেনেকৈ গাইডবুকত পাব আপুনি অতি সহজতে সেইটো জানিব পাৰিব আৰু আমি এইবোৰ টপিকৰ বহুতো বিভিন্ন ধৰণৰ ভিডিঅ' বনাইছোঁ আছে পাব আপুনি সেইবোৰ চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আমি যেতিয়াই আৰু নতুনকৈ কোনো ভিডিঅ' আপলোড কৰিম আপোনালোকে যাতে সেইবোৰ পায় আৰু এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ